তো গাইজ মই নৱজিত আৰু বিশ্বকৰ্মা বুলি আপোনালোকৰ মাজলৈ নৰ্মেল ব্লগ। তো আজি হৈছে বিশ্বকৰ্মা আৰু মই পুখুৰীত চাইকেল উলিয়াই লৈ আহিলোঁ আৰু ইয়াতে শ্ৰাপ আৰু চেম্পু খানিছোঁ। চেম্পু শ্ৰাপ খানি লৈ বস্তা এখনেৰে মই চাইকেলটোকে ধুনীয়াকৈ মুচি আছোঁ। তো আজি হৈছে বিশ্বকৰ্মা, নাই মোৰ কোনো গাড়ী ঘোঁৰা, সেইকাৰণে মুচি আছোঁ মই চাইকেল বুঢ়া। তো আজি মোৰ ক'তো যাব লগা নাই আৰু ভিডিঅ' ক্লিপো বেলেগ ল'ব লগা নাই, সেইকাৰণে মই চাইকেলকে ঘৰত থাকি মুচি আছোঁ। মানে চাইকেল মুচা আপোনালোকে চাই কেনে বৰ খাই যাব পাৰে, কোনো উপায় নাই। তো চাইকেলৰ নাই চাইলেঞ্চাৰ পাইপ, সেইকাৰণে বাইকৰে চাইলেঞ্চাৰ পাইপ খুনালোঁ, বেয়া নাপাব। এইবাৰ ধুবা আছে মোৰ মাদাৰৰ চাইকেলখন, মানে মাদাৰৰ হ'ল লেডিজ চাইকেল, এইটোকো বঢ়িয়াকৈ চিকচিকা কৰি দিম। কেমেৰা থলোঁ ষ্টেণ্ডত, বাল্টিং আৰু জগ লৈ ওলাই আহিলোঁ এইবাৰ চাইকেল চিকচিকা কৰিব। আনক দেখা পাই খুলি দিছিলোঁ ইউটিউব চেনেল, এতিয়া মানুহক দেখা পাই কেমেৰা উলিয়াবই লাজ লাগে মানুহৰ আগত। লাজে লাজে বনাই দিলোঁ চাইকেল মোচা ভিডিঅ'টো। মোৰ ভিডিঅ' দি 100-150জন মানুহে চায়, তাৰ কাৰণে ধন্যবাদ। এতিয়াহে বুজি পাইছোঁ যে চব কাম চবৰে কাৰণে নহয়, এজন ব্লগাৰ হ'বলৈ কিমান যে কষ্টৰ কাম সেইটো এতিয়াহে মই বুজিছোঁ। আনক ব্লগাৰ হোৱা দেখা পাই কেনে মই যচতে খুলি দিছিলোঁ ইউটিউব চেনেল, এতিয়াহে পস্তাই আছোঁ, মানে কেমেৰা মানুহৰ আগত উলিয়াবই লাজ লাগে গাইছ। এতিয়া পূজা পাতি আছোঁ মন্দিৰত আৰু ইভাগে চাইকেল উলিয়াই দিলোঁ আৰু ইভাগে সেন্দুৰ অলপ লৈ কেনে চাইকেলত ফুট দিওঁ। ফুট মানেতো গাইজ বুজিয়ে পাইছে, মানুহে এনেকৈ চাইকেলত লাগাই দিয়াটো ফুট বুলি কওঁ, আপোনালোকে এবাৰ বুজি পায় নে নাপায়। তো এইবাৰ বিশ্বকৰ্মা বুলি গাইছ মালা পিন্ধাব আলছোঁ আৰু এইটো হৈছে মালা। আৰু গাইছ বেছি তাৰমানে ভইচ অভাৰ দিয়া নহ'ল, মানে আপোনালোকে গানতে চাওক, মানে কিবাটো ব্লগটো মানে বেছি ভইচ অভাৰ দিয়া নহ'ল মোৰ। তো আকাশখন চাই গম পালোঁ মানে আৰু বৰষুণ আহিব, মানে চোতালটো জেকজেকীয়া কৰি দিলে গাইছ, আৰু তাৰমানে বৰষুণ আহিবৰ সম্ভাৱনা আছে। আৰু ইভাগে চাইকেলত পূৰা মালা চালা লগাই দিলোঁ আৰু পিছভাগে অলপ দেখা পালে ঘৰৰ সঁজুলি লগৰ সঁজুলি আছে আৰু নলবাৰীত কিবা ভিডিঅ' দি দিলোঁ।